ফ্ৰেণ্ডছ কি খবৰ আপোনালোকৰ মোৰো ভালে আজি চাওক ৰেডি হৈ আছোঁ মানে আজি মাৰ পাঠশালাত মাৰ ঘৰত যাম মানে বৰদেউতাহঁতে বিয়াৰ পিছত যে খানা খোৱা কিবা নিয়ম থাকে খানা খাব মাতিছে তো মা মানে মিষ্টাৰ মই আমি তিনিওটাই যাই আছোঁ তো সেইকাৰণে ইমান ৰেডি হৈ গ'লোঁ এতিয়া যাব ওলাইছোঁ এয়া চাওক মই চাব লৈছোঁ মাই ইফালে ৰেডি হৈছে ধুনু ধুনু কৰি এয়া মিষ্টাৰে গাড়ীত এয়া চাওক কি ধুনীয়া ভিউ এইফালে এৰি ধান নে কি কয় এয়া আমি মাৰ ঘৰত যাই আছোঁ এনেকৈ চাওক ৰাস্তাটো চাওক কি ধুনীয়া ইফালে মা ইফালে মিষ্টাৰ আমি গাড়ী ৰখি ঠাইটো চালোঁ ইমান ধুনীয়া চাওক ইফালে সৰু বাচ্ছাটোৱে চাইকেল চলাই আহি আছে ইফালে এখন বেটাৰীও আহিছে ইমান গাড়ীৰ সুবিধা নাই হ'লেও ৰাস্তাটো ভাল কাৰণে আহি আছোঁ এয়া চাওক আজি আমি বৰদেউতা তাতে ভাত খাব আহিছোঁ আমি খাই লৈ উঠলোঁ এই পাপুই খাই আছে এইটো খাহী পাঠা নেকি পাঠা আপুনি খাহী বুলিও ক'ব পাৰে মাংসটো মাংসই এইটো ব্ৰইলাৰ বুলি কয় আঞ্জাটো কম কৰিছে চলি যাব কথা দেই এইখিনি ভাত ৰ'ব মোৰ বাৰু আৰু এইখিনি পাঠাৰ আঞ্জা এই ব্ৰইলাৰ এই বম মাছ এইটো চাওক এইটো চাওক এইটো আমাৰ সৰু বৌ এইটো আমাৰ ডাঙৰ বৌ সিফালে বৰমাই এইটো চবতছে দামী বস্তু খাই আছোঁ মই এইটো এই বৌ ডগৰি খাই আছে আমিও খালোঁ মই নৰুৱাৰ পাপু ভাত খানে খা বেলেগ খাব মনিতটো আহি থাকে গোটেই ভাটিবিলাক লাগলি লম নালাগে মোৰ বিৰক্তি লাগে গৰম নাখানা মোক এক গিলাচ পানী আনি দিবা চলক গৰম মানে মোৰ এতিয়া ভাবে এয়া চুনুৰ ফ্ৰেণ্ড ফুলমণি এইফালে মণি মোৰ বেষ্ট ফ্ৰেণ্ড মোৰ কইনাৰ যতৰ মোৰ কইনাৰ লগতো গৈছিল তো এতিয়া ইভিনিং 5:30 বাজিল মণি আম বিচাৰি আছে এইফালে চাওক আমাৰ গাঁৱৰ পুখুৰীত এই মেটেকাৰ ফুল কি ধুনীয়া পাঠশালাৰ গাঁওখন অলপ দেখাইছোঁ আপোনালোকক আমাৰ চাওক কি ধুনীয়া পথাৰ এয়া চাওক এয়া মণি আম বিচাৰি আছে আম গছত আৰু চুনুৰ ফ্ৰেণ্ড ফুলমণিও গৈছে চাবলৈ এয়া চাওক আমি এতিয়া ওলাই আহিছোঁ ফুৰিবলৈ এয়া চাওক আমি নদীৰ এই বহু আগত এটা নদী আছে নদীৰ পিনে যাম ফুৰিব এয়া চাওক এইটো ঘৰ হৈছে আমাৰ বৰদেউতাহঁতৰ মাজু বৰদেউতাহঁতৰ ঘৰটো চাওক কি ধুনীয়া ভিউ শান্তি কি ধুনীয়া বতাহও দি আছে ইমান ধুনীয়া মোৰ নিজৰ ঠাইত আহি মানে যিমান ক'লেও নিজৰ ঠাইৰ নিচিনা কেতিয়াও হ'ব নোৱাৰে চাওক এয়া চাওক চুনু আৰু চুনুৰ ফ্ৰেণ্ড দুইটা ৰাক্ষসনীয়ে মোৰ এই চাওক মই ভিডিঅ' দেখাই আছোঁ যে সিহঁত দুইটা ৰাক্ষসনী দুইটাই আম বিচাৰি গছত উঠিছে চাওক দেখিছেনে ওলমি আছে এয়া চাওক আম পাৰিলে দুইটাই গছত উঠি এইটো চাওক গছত উঠি আম আছা আম তামাম টেষ্টি হ'ব এয়া মণি ইফালে চাইডৰ পিনে দুই ৰাক্ষসনী আম খাব ধৰিছে চাওক ৰাইজ দুইটাই গছত উঠি একদম এই তলতো এই দুটা পাৰছে আমাৰ কাৰণে আৰু ইহঁতে এই দুটা খাই আছে চাওক পুৰা একদম এনজয় কৰি আছে গছত উঠি দে পৰবি নাম দুইটাই এতিয়া নামি আছে দুইটাই পুখুৰীটোৰ মেটেকাৰ ফুলবিলাক কি ধুনীয়াকৈ ফুলিছে
এয়া ইয়াতে তামাম মাছ আছে এই পুখুৰীটোত এইডাল গছডাল এইটো ৰাস্তাৰে নদীৰ পিনে যায় আমিও অলপ যাম আপোনালোককো অলপ দেখাম এইটো মানে আমাৰ গাঁৱৰে জেঠাজন হয় সিহঁতৰ এইটো কুকুৰ হয় কি ধুনীয়া বগা কুকুৰ আগে ফুৰাব লৈ যাই আছে সিহঁতে আম লৈ আহি আছে এই আমি আম পালো আজি খাম মানে আমি আম খাব আহি আছো আজি আম বিচৰি উলপাতে দি আঞ্জা এইডাল গছ কি ধুনীয়া গছডাল পাত গছ এয়া ইহঁত দুইটাই আম লৈ আমি ফুৰিব গৈ আছোঁ এয়া আমাৰ গাঁওখন আমাৰ নদীৰ পিনে আমি যাই আছোঁ এতিয়া এয়া পথাৰ এয়া মণি আগে আমি পিছে তাইৰ এয়া চব মানে অলপ ছোৱালীজনী লাজুকী মণি মানে বহুত লাজ কৰে কেমেৰাৰ আগত সেইটো কাৰণত তাই মানে আগে পুৰা হিৰৰ নিচিনা গৈ আছে আৰু আমি পিছে আম লৈ গৈ আছোঁ এইডালনো কি গছ কোনে জানে কমেণ্ট কৰি জনাব এইডাল এই বেগুনীয়া ফুল ফুলি আছে মই ভালকৈ নাজানো এয়া আমি গৈ আছোঁ আমি ফুৰিব আহোঁতে আজি বৌক লগ পালোঁ আমাৰ এয়া বৌ মই মানে ঝাৰু কৰি আছোঁ এই বৌৱে ইভিনিং চোতাল সাৰি আছে এইটো বৌৰ ঘৰ এখন বৌহঁতৰ গেট ইমান ধুনীয়া আৰু বৌ মোৰ ভিডিঅ' তামাম চাই ছাবস্ক্ৰাইব কৰিছে লাইক কৰিছে বৌ চাওক বৌৱে তামাম ৰীল বনায় চবেই আম পাৰি আছে চবেই আম খাই ভাল পায় এনেকুৱা দিনত কেঁচা আম এয়া চুনু পুৰা বাৰী লৈ আম পাৰিব হৈছে এডাল বেলেগ গছত আৰু আমি আহি আছোঁ আম বিচাৰি এয়া এই সিহঁত ভাইটিহঁতেও পাৰি আছে এয়া চাওক গছত উঠি আছে গছত উঠছে গছত উঠছে আম পাৰিব খাব আৰু তামাম সিহঁতে ভাইটি এজনে গছত উঠিছে পুৰা জোকাৰি দিছে আম তলত সৰি আছে চুনুহঁতে আৰু আম বুটলি আছে ইহঁতক চাওকচোন বম আম এইটোতো মই একলাই খাম আজি ৰাতি শাক নিদাকে কাকো চাওকচোন তাই কি কঞ্জুচি আমটোতো নেদু বিৰাট বম আমটো পাইছে তাই একলাই খাব বোলে একলাই খাম বাকী পেট ফুলব তোৰ পেট ফুলব কিয় হ'ব আমি দতাই খাম দতাকে দেউ যায় এতিয়া আহি পালোঁ আমাৰ নদী পাৰ এই নদী পাৰত এইটো আমাৰ ব্লক ইটাৰ ফেক্টৰী হয় এয়া চাওক কি পুৰা লাগি আছে পুৰা আম লাগি আছে চাওকচোন এনে লাগে আম চাওক এয়া ব্লক ইটাৰ এইটো আগতেতো খোৱা নাছিলে না এয়া চাওক ব্লক ইটা ইয়াত মানে ব্লক ইটা বনোৱা হয় এইটোত এইফালে সেই জেঠাজনে বহি আছে পুৰা বতাহ লৈ আছে হাঁহি দিছে এই চুনু আগে গৈ আছে আম আমাৰ এইফালে নদীৰ পাৰে পুৰা আম আছে আমত থপা চাওক না কি একদম মিনি আম লাগি আছে তামাম লাগি আছে মিঠা বিৰাট এয়া আমি নদীৰ পাল লাহেকৈ পালোঁ সেয়া আগত কোনোবাই বাইকৰ ওপৰত বহি আছে এয়া পথাৰ আমাৰ আমি নদীৰ পাৰ পালোঁ এইখন জেচিপি দি এই ৰাস্তা বনাই আছে এইফালে সেইটো মথাউৰি হয় মানে আগতে বোলে বনোৱা আছিল মানে পানীত ভাঙি গৈছে এতিয়া আকৌ বনাই আছে এইখন জেচিপিৰে
সেয়া চাওক পানী, নদীৰ পানী, সেয়া মথাউৰি, চাওক চাওক কি ধুনীয়া ঠাই আমাৰ এইখন নদী পাৰ হয়, আমি ইয়াতে ফুৰিব আহোঁ। এয়া আমি নদী পাৰত ফুল এনজয় কৰি আছোঁ ফুৰিব আহি, আম লৈ এতিয়া আমি নদীৰ পৰা আহি আছোঁ ফুৰি, বহুত দিনৰ মূৰত মানে নদীত আহিলোঁ ফুৰিব। আমো ল'লোঁ, কালি আম খাম ৰাতিপুৱা পূৰা দেহিৰা জ্বালা সানি চুনুহঁতৰ লগত। এতিয়া আমি ঘৰলৈ আহি আছোঁ, গোটেইকেইটা আন্ধাৰে হ'ল, ভালকৈ আমাক চিনিও নাপায়, গধূলি হ'ল, আম পাৰোঁতে দেৰিয়ে হৈ গ'ল। আজি বহুত কষ্ট কৰিলোঁ, ইহঁতে কষ্ট কৰিল আম পাৰি। আমাৰ ঘৰৰ কাষৰ এইটো নামঘৰ হয়, নামঘৰৰ এই ৰাতিৰ নাজাৰা মানে কি ধুনীয়াকৈ লাইট পাতি লগাই থৈছে মন্দিৰত, ইয়াতে আমি সেৱা কৰিব আহোঁ। চাওক কি ধুনীয়া আমাৰ মন্দিৰটো, আপোনালোককো অলপ দেখালোঁ। এয়া চাওক, এইটো কৃষ্ণ মন্দিৰ হয়। এয়া আমি বাৰ ঘৰত আহি গ'লোঁ, মিষ্টাৰ ইফালে মা। এতিয়া বাজিল 11:30, আমি ঘৰৰ পৰা গৈ আছোঁ হাউলি, পাঠশালাৰ পৰা হাউলি। হেল্ল' ফ্ৰেণ্ডছ, এতিয়া বাজিল 12টা, আমি ফাইনেলি ঘৰ আহি পালোঁ খানা খাই, মানে দুপৰীয়া ডাঙৰ বৰদেউতাৰ হাতে আৰু এতিয়া মাজু বৰদেউতাৰ হাতে ভাত খাই আহি পালোঁ। এতিয়া 12টা বাজিলে। আজিৰ ভিডিঅ'টো যদি ভাল পাইছে, মানে মাজত বেছিভাগ মাজু বৰদেউতাৰ হাততে যোৱা ইমান দেখুওৱা নহ'ল, মানে বাহঁত ভিনদেউহঁত চবো আহিছিলে, চব ব্যস্ততাৰ মাজত ইমান আৰু ভিডিঅ' বনোৱা নহ'ল। সকলোকে লগ পাই পাহৰিয়ে গ'লোঁ ব্লগ বনাব, তো যিখিনি পাৰিছোঁ সেইখিনি কৰিছোঁ। তো আজিৰ ভিডিঅ'টো যদি ভাল পাইছে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ বাই বাই, গুড নাইট।